গুড মৰ্নিং এভৰিৱান, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু এতিয়া বাজিছে 7টা ৰাতিপুৱা। মই গা পা ধুই আজৰি হ'লোঁ, চাহ খালোঁ আৰু ভাবিলোঁ ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ। দিনটোত কি কৰোঁ মই আপোনালোকক দেখাই থাকিম। আৰু এতিয়া মই বনাবলৈ লৈছোঁ ৰাতিপুৱাৰ নাস্তা। ৰাতিপুৱাৰ নাস্তাত মই বনাম পালেং পুৰি আৰু ৰঙালাও আলু চব্জি। তেন্তে বলক ৰেডি কৰি লওঁগৈ। এতিয়া আজৰি হ'লোঁ আৰু সকলো কাম বন কৰি আজৰি। আৰু এতিয়া বাজিছে 1:10। ভাত বনাব হ'ল, ভাতটো বনাই লওঁগৈ। কি বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ আজি, কাৰণ মই তেনেকৈ চিম্পুলকৈ বনাম। আৰু ভাত পানী খাই মেলি আকৌ আপোনালোকৰ লগত লগ পাইছোঁ। এতিয়া চাহ খাই আজৰি হ'লোঁ আৰু ভাবিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে প্লিজ লাইক